নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি মানে সত্ৰলৈ যাম, আপোনালোকক দেখুৱাই যাম, চাই থাকক। আমি যাওঁ সত্ৰত। পাপৰি দিয়া, আমি যাওঁ গোটেইকেইটা। গৈ আছোঁ ই ৰিক্সাত, চাউণ্ড নাপাবই। আহি পাই গ'লোঁ বৰপেটা সত্ৰ। এইটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ বাসস্থান। ইয়াতে চব আপোনালোকে লিখা দেখাই পাব সত্ৰত। এইটো হৈছে মথুৰা দাস, বুঢ়া আটাৰ পিঠি। প্যাৰা আৰু এইখন হৈছে পাতচাং।
ইয়াতে আপোনালোকে ধূপ জ্বলাব পাৰিব সত্ৰত। পিছফালে থকাখন আপোনালোকে দেখিছে, এইখন হ'ল পাতচাং। আৰু সত্ৰত আহি বহুত ভাল লাগে, মানে শান্তি শান্তি লাগে। আমি ধূপ জ্বলাব পাৰে আপোনালোকে ইয়াত, আৰু ভাল লাগে। কেনেকুৱা লাগিছে বাপৰি? অঁ, সেৱা কৰি মনটো বহুত ভাল লাগে। সেই প্ৰজাবিলাকৰ তেওঁলোকৰ ৰূপ দেখি খুব আনন্দিত। এখন দেখিতি নখন্দে দেখিতি নগামণ্ডলতে বায়ু সমবেগে বায়া ৰাম কৃষ্ণ মথুৰাৰমণী দেশতে ইমান কীৰ্তি উজ্জ্বল নখন্দে কীৰ্তি চাইঠাইকাৰে মধ্যে কীৰ্তি ধৰি নাই চকু নগান্ত লোকে চকুত যে তাৰ দ্বিতীয় এটা বস্তু আহি সেই বায়ু সমবেগে বায়া ৰাম কৃষ্ণ মথুৰা গান লাহে লাহে মথুৰা নগৰৰ সীমা পাব আৰু পাওঁ আমি ইমান ভাল দিনত আহিছোঁ যে আজি মানে ভগৱত পাঠ চলি আছে, বৰ ভাল লাগিছে। বহুত মানুহ আছে ইয়াত, ভগৱত পাঠ চলি আছে আজি। বহুত ভাল টাইমতে আহিলোঁ আমি, এতিয়া আহি ভালেই কৰিলোঁ, ভগৱত পাঠো শুনিলোঁ, বহুত ভাল লাগিলে। ইয়াৰ পকীবোৰো পাতাই দি বনোৱাইছে, আপোনালোকে দেখিব ইয়াতে আহিলে। এখন পাতচাং, ইয়াতে মানে মাইকী মানুহ ছোৱালীবিলাকক উঠিব দিয়া নহয়, ল'ৰা মানুহ বা মতা মানুহবিলাকে ইয়াতে উঠিব পাৰে। ভকতবিলাকে উঠে ইয়াত পাতচাঙত। এইটো হৈছে খটখটি ঘাট। আমি গধূলি যোৱাৰ কাৰণে এন্ধাৰ হৈ আছে, কিন্তু দিনত গ'লে ভালদৰে দেখাব পাৰিলোঁ হয়।
হোলীটো আৰু বেছি ভাল লাগে হোলীত আহিব সকলোৱে বহুত ভাল লাগে বৰপেটাত আছোঁ মই যিহেতু হোষ্টেলত থাকোঁ সেইকাৰণে আহি থাকোঁ আপোনালোকক দেখাওঁ বুলি কিনে আজি আহিলোঁ দেখাবলৈ আৰু ভিডিঅ'টো কেনেকুৱা লাগে জনাব মোক ফ্ৰেণ্ড কেইটা আপোনালোকক চিনাকি কৰাই দিয়া নাই পাপৰি হ'ল ডিব্ৰুগড়ৰ ডিম্পি ৰিয়া নলবাৰী ভাষাত কোৱা অংগনাৰ ভিডিঅ'টো এই চেনেলটো লাইক কৰি দিব সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু তুমিও কোৱা ইয়ে লাজ কৰিছে সিহঁতে কি জ্বলাই ধূপ জ্বলাই সেৱা কৰি ইয়াতে বহি আছোঁ অলপ টাইম থাকোঁ আৰু অলপ টাইম ভাল লাগিছে ভগৱত পাঠ শুনি ভাল লাগিছে সেইকাৰণে অলপ টাইম ৰৈ দিছোঁ আমি ইয়াতে আমি চাৰিটাই এইখন বৰপেটা সত্ৰৰ মেইন দুৱাৰ ককাৰ কিমান বয়স হ'ল এতিয়া আমি লাহে লাহে যাওঁগৈ আৰু এতিয়া ই ৰিক্সাত কেইটা তেলত আমি এতিয়া সত্ৰত আহি পালোঁ আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ